ঈশ্বৰে সেইবোৰ নিবিচাৰে ঈশ্বৰক পাবৰ বাবে আপুনি সেই দীঘলীয়া বাট এটাৰে যাব নালাগে মাজত মানুহ লৈ বেলেগ এজনক দি অৰিহণা দীঘলীয়াকৈ আপুনি সেৱা কৰিব বাহিৰত 2 ঘণ্টা আৰু মাজৰ এজন মানুহে আপোনাৰ টকাটো লৈ গৈ ঈশ্বৰৰ ওচৰত দিলে তাৰ পাছতো আপুনি দীঘলীয়া শাৰী পাতিলে আপুনি ভাবি থাকিব যে নহয় আহিব প্ৰসাদ তাৰ পৰা আমি খাই ইয়াৰ পৰা যাব লাগিব সেইবোৰো প্ৰয়োজনীয়তা আছে এই আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টিৰ কথা কিন্তু মূলত যদি নতুন প্ৰজন্মক আপুনি বুজাব বিচাৰে তেন্তে আসল কথাটো এইটো যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে ইমান দীঘলীয়া কৰ্মখিনিৰ প্ৰয়োজন নাই কৰ্ম সংস্কৃতি নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণই নিজেই দেখুৱাই থৈ গৈছে সেই কথাখিনিহে আমি উপলব্ধি কৰিব লাগে যে কৰ্মৰ জৰিয়তেও ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে ঈশ্বৰক পাবৰ বাবে সেই অকণমান সময় কৃষ্ণ শব্দটোৰ উচ্চাৰণ অকণমান সময় অন্তৰত একদম সঁচা মনেৰে কৃষ্ণ বুলি ক'লেও ভগৱানে পাব মনটোত বেয়া কথা এখিনি লৈ থাকি দিনটো পৃথিৱীৰ বেয়া কামখিনি কৰি ৰাতি নামঘৰত ভাগৱত ব্যাখ্যা কৰি থাকিলে সেইখিনি লাভ নহ'ব গতিকে ভাগৱত ব্যাখ্যা কৰি থকা গৰাকীয়েও সেই কথাটো চাব লাগিব